ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশিত যিসমূহ সংবাদকৰ্মী আছে এই সংবাদকৰ্মীসকলে কিন্তু আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ মূলত হ'ল যে যোৱা বুধবাৰে গুৱাহাটীৰ পৰা যিকেইগৰাকী বৰ্তমান ধৰিব লাগিব যে সন্দেহযুক্ত অপৰাধী শ্যামকানু মহন্ত, সিদ্ধাৰ্থকে ধৰি 5জনকৈ ব্যক্তিক বাক্সালৈ লৈ আহিছিল আৰক্ষী। তেনেকুৱা সময়ত কিন্তু এক অবাঞ্ছিত ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ লগত আৰক্ষী আহত হোৱাৰ উপৰিও আমাৰ বহু কেইগৰাকী সংবাদকৰ্মী আহত হৈছিল, বিভিন্ন ধৰণৰ ক্ষতি হৈছিল। তাৰোপৰি কিন্তু এটা ব্যক্তিগত টিভি চেনেলৰ গাড়ী জ্বলাই দিয়া হৈছিল। এই ঘটনাটো অতি দুখজনক আৰু সকলোকে ইয়াৰ দুখ দিয়া এটা ঘটনা। এই ঘটনা আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবো আৰু এই ঘটনাক আমি সংবাদকৰ্মীসকলে আমি ধিক্কাৰ জনাইছো। কিয়নো যে সংবাদকৰ্মীসকল সকলো সময় কিন্তু ৰাইজৰ হৈ, জনতাৰ হৈ, সমাজৰ হৈ কাম কৰে, কিন্তু তেনেকুৱা সময়ত সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে বা সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে যি ঘটনা সংঘটিত হ'ল সেয়া কিন্তু দুৰ্ভাগ্যজনক আৰু আমাৰ বহু কেইগৰাকী যিহেতু সাংবাদিক তাতে আহত হৈছে সিহঁতে আমি আশু আৰোগ্য কামনা কৰিছো আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰু এই ঘটনাৰ প্ৰতিবাদ জনাই আজি শ্যামপুৰ জাৰ্ণালিষ্ট এছ'চিয়েশ্যনে আমি সমূহ সংবাদকৰ্মী আমাৰ সদস্য বিষয়ববীয়াসকলে আমি কলা বেজ পৰিধান কৰিছো। আজি আমি এই কলা বেজ পৰিধান কৰি গোটেই দিনটো আমি নিজৰ কৰ্ম সমৰ্পণ কৰিম আৰু আমি দাবী কৰিছো যে এই ঘটনাৰ এটা উপযুক্ত তদন্ত হ'ব লাগে।